হাই হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি বহুত দিনৰ পৰা মই আপোনালোকৰ লগত একো এক্সপিৰিয়েঞ্চে শ্বেয়াৰ কৰা নাই, একো ভাল লগা বেয়া লগা একো শ্বেয়াৰ কৰিবলৈ সুবিধা পোৱা নাই। আৰু কিয় সুবিধা পোৱা নাই নিশ্চয়কৈ আপোনালোকে ভিডিঅ'ৰ প্ৰথমটি দৃশ্যতে এই অকণমানি মেম্বাৰগৰাকীক দেখি আপোনালোকে গম পাইছে, যিগৰাকীয়ে মোৰ আৰু অথবা আমাৰ হাজবেণ্ড ৱাইফ দুয়োগৰাকীৰে সমস্ত ব্যস্ততা টানি লৈছে। আৰু সেই অকণমানি মেম্বাৰগৰাকীক লৈ মই হঠাৎ এফালে যাব লগা হ'ল। আৰু তালৈ যাওঁতে কি পৰিস্থিতিৰ সন্মুখীন হ'লোঁ বা কেনেধৰণে মই নিজৰ ফালৰ পৰা প্ৰিপেৰেশ্যন হৈ গৈছিলোঁ, মই শ্বৰ্টকৈ আপোনালোকৰ লগত আলোচনা কৰোঁ বুলি ভাবিলোঁ। এয়া দেখিছে কেৰি বেগছ কেইটামান লৈ লৈছোঁ লগত ষ্টাৰ্টিঙতে। আৰু এয়া হৈ গৈছে ডাইপাৰ্ছ। চবতকৈ বেছি পৰিমাণে লগা বস্তুটোৱে হৈ গৈছে ডাইপাৰ্ছ। তো মই যিমান পাৰোঁ বেছিকৈ পেক কৰি ল'বলৈ চেষ্টা কৰিছোঁ। আৰু এয়া দেখিছে বেবী ক্ৰীমছ, ফেচ ক্ৰীম, কাজল, যি লাগে আৰু ডাইপাৰ ৰাছ, ক্ৰীম চব মানে আমাৰ মেম্বাৰগৰাকীৰ বাবে যিখিনি চবতকৈ বেছি প্ৰয়োজনীয় বস্তু, সেইখিনি বস্তুটো এৰি থৈ যাব নোৱাৰি। মানে মেইন পইণ্টটো হ'ল, আৰু ইয়াত দেখিছে এয়া ভিটামিন ডি, মানে যিখিনি মেডিচিনছ দৰকাৰ হয় তাৰ একো বৰ্তমান প্ৰব্লেম নাছিলে আমি যোৱা আগতে। কিন্তু তথাপিতো মই ডক্টৰৰ লগত কনচাল্ট কৰি কেইটামান ঔষধ তাৰ বাবে লৈ লৈছোঁ। এইখন চাবোন দেখিছেই, বেবী ৰাব, সেয়া নেইল কাটাৰ, তাইৰ সৰু সৰু বস্তুবিলাক যাতে থাকি নাযায় তাৰ বাবে মই ভালদৰে 3-4বাৰ মোৰ নিজৰ পেকিংখিনি মানে লাগেজখিনি চেক কৰিছিলোঁ। ইয়াত দেখিছে টিচু, যিটো একদম অত্যন্ত প্ৰয়োজনীয় এগৰাকী মাতৃৰ বাবে। আৰু সকলোবোৰ ধুনীয়াকৈ পেকিং কৰি লোৱাৰ পিছত আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আমাৰ যাত্ৰা আৰম্ভ হৈছিল মৰিয়নি ষ্টেচনৰ পৰা, আৰু তাৰ পৰা এয়া আমাৰ যাত্ৰা আৰম্ভ। প্ৰথমটো ষ্টেপ আছিল আমাৰ ট্ৰেইন জাৰ্ণি। আৰু ট্ৰেইন জাৰ্ণিত আমি ভাবিছিলোঁ আৰামত যাব পাৰিম, অকণমানিজনী আছে সেইবাবে আমি এচিত টিকেট বুক কৰিছিলোঁ। কিন্তু মানে দুৰ্ভাগ্যবশতঃ আমি এচিৰ পৰা টিকেট চেঞ্জ কৰি আমি শ্লিপাৰলৈ যাব লগা হ'ল আধা ৰাস্তাতে। কাৰণ ঠাণ্ডা যিহেতু বহুত বেছি, সেই ঠাণ্ডা সহ্য কৰিব নোৱাৰি আমাৰ কণমানিজনী গা বেয়া হৈ গ'ল, কাঢ়িবলৈ ষ্টাৰ্ট কৰিলে। সেয়া আমি ভয়তে মানে শ্লিপাৰলৈ গুচি গ'লোঁ। আৰু এয়া দেখিছে আমি ৰাতি যাত্ৰা আৰম্ভ কৰিছিলোঁ, এয়া দিন হৈ গৈছেহি। আমি গুৱাহাটীৰ পৰা আমি এতিয়া গৈ আছোঁ শিলচৰ। মানে আছিলে একচুৱেলি আমাৰ যাত্ৰা আৰম্ভ আছিলে মৰিয়নিৰ টু গুৱাহাটী, গুৱাহাটী টু শিলচৰ। তো আমাৰ ট্ৰেইন জাৰ্ণিটো আমাৰ কণমানিৰ বাবে একদম প্ৰথম জাৰ্ণি, আৰু তাই ইমান দীঘলীয়া জাৰ্ণি আগতে কৰাও নাছিলে, এইটোৱে কৰিছে। আৰু এইটো ট্ৰেইন জাৰ্ণিটো বৰ কষ্ট পাইছে নিচিনা লাগিছে আৰু মোৰ। কিন্তু কষ্ট মানেনো কি, এনেইতো চাবলৈ গ'লে ট্ৰেইন জাৰ্ণি চবতকৈ আৰামদায়ক। কিন্তু মোৰ কণমানিজনীৰ মানে বয়স মাত্ৰ হৈছেহে 2 মাহ 10 দিন। আৰু 2 মাহ 10 দিনতে তাই ইমান মানে ট্ৰেইনত এনেদৰে বিভিন্ন ধৰণৰ খাদ্যবস্তুৰ গোন্ধ বা বতাহ, বাহিৰৰ বতাহ বা বিভিন্ন ধৰণৰ মানুহৰ আহ-যাহ, এইবিলাক তাইৰ বাবে বৰ সহজ হৈ থকা নাই। সেয়েহে তাই কষ্ট পাইছে নিচিনা মোৰ লাগিছে, মনে কৈছে মানে। আৰু মনটো ভাল লাগি থকা নাই, তথাপিতো বিশেষ কাৰণৰ বাবেহে আহিছোঁ। আৰু হোটেল যেতিয়া শিলচৰত আহি যেতিয়া হোটেল প্ৰথম বুক কৰিছোঁ, প্ৰথম কামটো এইটোৱে হৈছে, যিমান যি নল'লেও লওক আৰু হোটেলখনে মুঠতে সোনকালে ভাল এখন বিচনাত গৈ মোৰ কণমানিজনীক মুকলিকৈ এৰি দিয়া। এয়া দেখিছে বিচনাখনত এৰি দিয়া মাত্ৰকে তাই গৈ পাই দেউতাকৰ লগত কিমান ভাল পাইছে, তাই ফ্ৰীকৈ শুব পাইছে। দেউতাকক মানে কমপ্লেইন দিছে যে মোক ইমান কষ্ট কৰি কিয় দিছা, কষ্ট কৰি আনিছা, ৰে'লত বিভিন্ন ধৰণৰ গোন্ধ দিছা, দিছে কথা তাইৰ। বেচেৰি কাপোৰ কানি সলাই দিয়াৰ পিছত, মুকলি কৰি দিয়াৰ পিছত তাই অকণমান মুকলি মনেৰে এয়া দেউতাকৰ লগত আৰাম কৰিছে। তাই শুইছেনে ঠিক মই ধৰিব পৰা নাই, শুইছেনে কথাবোৰ ভাবিয়ে আছে। এয়া কি কৰিছে মুঠতে তাই আৰাম কৰিছে। ইমান কণমানিক লৈ ইমান দূৰ যাত্ৰা কৰাটো একেবাৰে সহজ কথা নহয়। আৰু মোৰ এইটো প্ৰথম এক্সপিৰিয়েঞ্চ, আৰু এক্সপিৰিয়েঞ্চটো সঁচা কথা ক'বলৈ গ'লে একেবাৰে বেয়া। এতিয়া আমি শিলচৰতে যিহেতু আছোঁ, অলপমান ওলাই আহিছোঁ, কণমানিজনীকো অকণমান মানে ফুৰাই মেলি তাইৰ মনটো ভাল কৰি দিছোঁ। সেয়া দেউতাকৰ লগত অকণমান তাইৰ স্পেচিয়েল মমেণ্ট আৰু কি ক'ম। দুয়োজনে ফুৰিছে, দেউতাকেও কণমানিক লৈ ঘূৰি ফুৰি খুব ভাল পাইছে। এয়া শিলচৰৰ অকণমান মমেণ্ট আমি কেপচাৰ কৰি ৰাখিলোঁ। বিশেষ একো ফুৰিবলৈ নাযাওঁ আৰু, কাৰণ ইমান কষ্ট পাইছে তাই। যিটো কামত আহিছোঁ সেই কামটো কৰি সোনকালে মুঠতে ঘৰলৈ যাওঁ। বেয়া দিন আহিলে বোলে সকলো ফালৰ পৰা হয়, কিন্তু সেই কথাটো কিন্তু এবাৰ আমি শিলচৰত আহি একদম প্ৰমাণ পালোঁ। কাৰণ আমি এনেই ছোৱালীজনীৰ গা বেয়া, যেনে তেনে আমি কাহানি যাওঁ, কেতিয়া ঘৰ যাওঁ সেই মুহূৰ্ত আহিব, তেনেকুৱা ধৰণৰ ৰৈ থকাতে আকৌ আমি বুক কৰি থোৱা টিকেট হঠাৎ কেঞ্চেল বুলি আমাৰ মেছেজ আহি গ'ল। এতিয়া আমি কি কৰোঁ? এতিয়া আমি দুদিন থকাটোৱে আমাৰ কাৰণে বহুত বেছি
মানে কঠিন কাম হৈছে তথাপিতো আৰু এটা ৰাতি আমি কটাই এতিয়া কাইলৈ লৈহে ঘৰ মোহাব পাৰিম। যেনে তেনে সময়বিলাক পাৰ কৰিলোঁ আৰু এতিয়া আমি ঘৰ যাবৰ সময় পালেহি। কিদৰে ঘৰ পাওঁগৈ নিচিনাটো লাগি আছেই। অকণমানিজনীক লৈ পিনে কিদৰে ঘূৰি ফুৰিছোঁ কেৱল মাত্ৰ আমিহে জানো, কাৰণ নাহিলেও নহয় বাবেহে আমি এইবাৰ আহিলোঁ। তাইৰো চাগে ভাগ্যত আছিল ইমান অকণমানিতেই ফুৰিবলৈ পোৱাৰ, তো সেয়েহে আমি লৈ আহিলোঁ। ভালো হ'ল বেয়াও হ'ল, বিভিন্ন ধৰণৰ ভাল বেয়া বেলেগ বেলেগ এক্সপিৰিয়েঞ্চ আমি পালোঁ। তো সেয়েহে আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰিলোঁ কি ভোগ কৰিলোঁ, কি ভোগ নকৰিলোঁ। যিহেতু ভাল লগা বেয়া লগাৰ মাজতে সকলো হয়, সেয়েহে আমাৰ যাত্ৰাটোৰ মাজতো ভাল লগা বেয়া লগা সকলোৱে আছিল। আৰু এয়াই আছিল আমাৰ কণমানিৰ লগত প্ৰথমটি যাত্ৰাৰ ভিডিঅ'। আচলতে মোৰ ভিডিঅ'ত কণমানিক মই প্ৰথমবাৰ দেখুৱাইছোঁহে বাৰু। আৰু আপোনালোকৰ লগত আলোচনা কৰিলোঁ বিভিন্ন ভাল লগা বেয়া লগা যাত্ৰাটোত ঘটা ঘটনাবিলাকৰ বিষয়ে। আৰু কণমানিক লগত লৈ গ'লে কি বস্তু লগত লৈ যাব লাগে মাক হিচাপে সেয়াও মই পৰাখিনি দেখুৱালোঁ। কাৰণ ডক্তৰৰ লগত কনচাল্ট কৰি দৰৱ নিয়াটো অতিকৈ প্ৰয়োজন, কাৰণ তাই একো অসুবিধা পোৱা নাছিলোঁ যদিও আমি চৰ্দি কাহ জ্বৰৰ দৰৱ লৈ গৈছিলোঁ, যিকেইটাই মোক বহুত বেছি পৰিমাণে সহায় কৰিলে তাত। কাৰণ এটা আনন'ন জেগাত হঠাৎ ডক্তৰ পোৱাটো একদম খুবেই মানে অসম্ভৱ। আৰু তেনেকুৱা চিটুৱেশ্যনত আপুনি লগত লৈ যোৱা জ্বৰৰ হওক চৰ্দিৰ হওক কাহৰ হওক এই ঔষধকেইটাই আপোনাক খুব মানে বেছি পৰিমাণে সহায় কৰিব। কাৰণ যিটো মই অনুভৱ কৰিলোঁ, কাৰণ খুব সোনকালে হ'ব পৰা ধৰণৰ বেমাৰ হৈছে জ্বৰ চৰ্দি। কাৰণ এইকেইটা পৰিৱেশ সলনি হৈ যোৱাৰ লগে লগে কণমানিহঁতে পটককৈ এডজাষ্টমেণ্ট কৰিব নোৱাৰে। সেয়েহে এনেকুৱা ধৰণৰ মানে ঔষধ পাতি লগত লৈ ঘূৰি ফুৰিব লাগে সৰু ল'ৰা ছোৱালীৰ লগত থাকিলে। মই প্ৰথম এক্সপিৰিয়েঞ্চ মই শিকিলোঁ, যিকেইটা শিকিছোঁ আপোনালোককো কৈ দিছোঁ আৰু বহুত ধৰণৰ কথা শিকিলোঁ। তেনেকৈ দেখুৱাই থাকিম আমাৰ কণমানি এতিয়াৰ পৰা প্ৰথম দেখুৱালোঁ আপোনালোকক প্ৰথম ভিডিঅ' এইটো কণমানিৰ। নেক্সট আমি এনেকৈ ধৰণে ক'ৰবাত যোৱা মেলা হ'লে কিবা স্পেচিয়েল থাকিলে আপোনালোকলৈ ভিডিঅ' আগবঢ়াই থাকিম। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। তো বাই, ভালে থাকক সকলো। আকৌ নেক্সট ভিডিঅ'ত পুনৰ লগ পাম সকলোকে।